বন্ধু বান্ধৱীসকল PM কিষাণৰ পৰা 9,49,000 কৃষক বাদ পৰিছে। যিসকল কৃষক বোৱা কৃষক, কোনো ডকুমেণ্টছ নাই, প্ৰাকৃততে কৃষক নহয়, আৰু যিসকল প্ৰাকৃততে কৃষক হয় কিন্তু কিছুদিন আগত ভেৰিফিকেশ্যনৰ সময়ত ভালকৈ ডকুমেণ্টছ জমা দিয়া নাই, সেইসকলৰ নামো PM কিষাণৰ লিষ্টৰ পৰা বাদ পৰিছে। আৰু যিসকলে বাদ পৰিছে সেইসকলক দিব লাগিব ফাইন, আৰু যিমান টকা PM কিষাণৰ পৰা পাইছিলে গোটেইখিনি টকা ঘূৰাই দিব লাগিব। কিন্তু এতিয়া অলপ সুবিধা কৰি দিছে, যিসকল ৰিজেক্ট হৈ গৈছে সেইসকলক আকৌ আবেদন কৰিবলৈ, অনলাইন যোগে আবেদন কৰিবলৈ সুবিধা দিছে। আৰু যিসকলক সুবিধা দিছে, এই ভিডিঅ'টোত কেনেকৈ আবেদন কৰিব, কেনেকৈ কমপ্লেইন জনাব পাৰে যে মই প্ৰাকৃততে কৃষক হয়, এই গোটেইখিনি ইয়াত দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো লিষ্ট ৰিজেক্ট হৈ গৈছে সেইটো লিষ্ট যদি আপোনালোকে চাব বিচাৰে, মই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ক্লিক কৰিলেই মোৰ ভিডিঅ'টো চাব পাৰিব যে অনলাইন যোগে যিটো ৰিজেক্ট লিষ্টখন আপুনি কিহৰ কাৰণে আপোনাক ৰিজেক্ট কৰি দিছে তাত উল্লেখ কৰা আছে, যে বেংকেই হওক, বেংকৰ একাউণ্টেই হওক বা আধাৰ কাৰ্ডৰ নম্বৰেই হওক, যিকোনো কাৰণত। আৰু যিসকলে অনলাইন এপ্লাই কৰিছিলে কিন্তু এতিয়ালৈকে পইচা পোৱা নাই, নীল দেখুৱাই আছে গোটেইখিনি, সেইখিনিও কি কৰিব পাৰিব, ইয়াত কমপ্লেইন জনাব পাৰিব। সেইটো কমপ্লেইন জনাবলৈ হ'লে আপোনালোকে কি কৰিব, মই মোৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, তাত ক্লিক কৰাৰ লগে লগেই এনেকুৱা এটা পেজ খোল খাই যাব। আৰু আপোনালোকে যদি ইয়াত ক্লিক কৰে, এইটোত ক্লিক কৰে, তেতিয়াহ'লে কি কৰিব লাগিব, আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব, তলত এণ্টাৰ কৰিব লাগিব। আৰু এইটোত ক্লিক কৰিলে একাউণ্ট নম্বৰটো তলত দিব লাগিব, আৰু এইটোত ক্লিক কৰিলে মোবাইল নম্বৰটো দিব লাগিব। এইটো যিকোনো এটাত ক্লিক কৰি এইটোত বহাই দিব, আৰু এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত গোটেইখিনি আপোনাৰ কিমান টকা পাইছিলে, কি হৈছিলে, গোটেইখিনি ইয়াত শ্ব' হৈ যাব। আপোনাৰ যদি 3টা ইনষ্টলমেণ্ট পাইছে, 4টা ইনষ্টলমেণ্ট পোৱা নাই, বা 5টা ইনষ্টলমেণ্ট পোৱা নাই, ইয়াত আপোনালোকে কমপ্লেইন জনাব পাৰে। কমপ্লেইন জনাবলৈ হ'লে আপুনি কি কৰিব, ইয়াত ক্লিক কৰিব, ইয়াত অপশ্যন আহি যাব। এইটোত ক্লিক কৰাৰ লগে লগেই ইয়াত আহি যাব, প্ৰথমটো হৈছে একাউণ্ট নাম্বাৰ ইজ নট কাৰেক্ট। আপোনাৰ যদি একাউণ্ট নম্বৰ নাই তেতিয়াহ'লে কাৰেক্ট হোৱা নাই, আপোনালোকে শুদ্ধকৈ দিয়া নাই একাউণ্ট নম্বৰটোত, তেতিয়াহ'লে ৰিজেক্ট কৰিব পাৰে। এইটো দিও আপুনি কি কৰিব পাৰে, কমপ্লেইন জনাব পাৰে। যদি আপোনাৰ অনলাইন এপ্লিকেশ্যন ইজ পেণ্ডিং ফৰ এপ্ৰুভেল, আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যন কৰিছিলে এইটো পেণ্ডিং হৈ আছে, এতিয়ালৈকে ছাকচেছ হোৱা নাই, সেইসকলেও কি কৰিব পাৰে, ইয়াত এইটো দি কমপ্লেইন জনাব পাৰে। আৰু পিছৰটো হৈছে ইনষ্টলমেণ্ট ইজ নট ৰিচিভড, যিটো ইনষ্টলমেণ্ট মানুহে পাই আছে সেইটো আপোনাৰ তাত কি হৈছে, ৰিচিভড হোৱা নাই, নট ৰিচিভড দেখুৱাই আছে, সেইসকলে ইয়াত কি কৰিব পাৰে, কমপ্লেইন জনাব পাৰে। আৰু এটা আছে ট্ৰানজেকশ্যন ফেইল, যিখিনি আপোনাক অফিচৰ পৰা পইচাখিনি দিছে কিন্তু ইয়াত আপোনাৰ ইয়াত দেখুৱাই আছে যে ট্ৰানজেকশ্যন ফেইল বুলি দেখুৱাইছে, সেইসকলেও হেৰি কৰিব পাৰে। আৰু হৈছে প্ৰব্লেম ইন আধাৰ কাৰেকশ্যন, আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে বা আধাৰ কাৰ্ডটো আছে সেইটো আপোনাৰ কাৰেক্ট নহয়, সেইটোৰ কাৰণেও আপুনি এইটোৰ কাৰণে কি কৰিব পাৰে, আপোনাৰ ৰিজেক্ট কৰিব পাৰে। কাৰণ যিখিনি ৰিজেক্ট লিষ্টটো আছে গোটেইখিনিৰ পৰা যিকোনো এটা আপোনাৰ যদি ৰিজেক্ট কৰিছে তাত আহি যাব, আৰু ইয়াত আহি আপুনি যিটোৰ কাৰণে আপোনাৰ ৰিজেক্ট কৰিছে সেইটো অপশ্যনটোত ক্লিক কৰি আপুনি আবেদন কৰিব পাৰে। ইয়াত কমপ্লেইন জনাব পাৰে যে হয় মই প্ৰাকৃততে কৃষক হয়। আৰু তলৰটো হৈছে জেণ্ডাৰ ইজ নট কাৰেক্ট, হয় আপুনি মেল ধৰক পুৰুষ, কিন্তু তাত দিয়া আছে মহিলা বুলি, কিন্তু আপোনাৰ নামটো আছে পুৰুষ, নামটো পুৰুষ দিয়া আছে, কিন্তু ইয়াত সেইটো কাৰণে আপোনাৰ কি হয়, ৰিজেক্ট হৈ যায়। সেইটো আপুনি ইয়াত কমপ্লেইন জনাব পাৰে। যিকোনো এটাত ক্লিক কৰি পিছত তলত এইটোত কি কৰিব, এইটো অপশ্যনত আপুনি কিবা কিবি লিখিব পাৰে। আৰু এইটো যিটো ইমেজ শ্ব' হৈ আছে, কেপচা কোড শ্ব' হৈ আছে, ইমেজ কোড হয়, এইটোত কি কৰিব, এইখিনিত ভৰাই দিব। ইয়াত আপোনাৰ তাত বেলেগ দেখুৱাব পাৰে, কিন্তু এইটোত ভৰাই আপুনি কি কৰিব, ছাবমিট বটনত ক্লিক কৰি দিব, ক্লিক কৰি অ'কে কৰি দিব। আপোনাৰ যিটো
সাকসেস দেখুৱাই দিব আৰু কিছুদিন পিছতে যদি আপুনি সম্পূৰ্ণকৈ শুদ্ধকৈ দিব পাৰে তেতিয়াহ'লে আপোনাৰ কি হয় ৰিজেক্ট যিখিনি হৈছে ৰিজেক্ট হৈ গৈছে সেইখিনি ৰিজেক্ট উঠাই আপোনাৰ লিষ্টখনত আপোনাৰ নামটো সোমাই দিব আৰু যদি আপুনি প্ৰাকৃততে কৃষক নহয় আপুনি এজন ভুৱা হিতাধিকাৰী তেতিয়াহ'লে আপোনাৰ কি কৰিব লাগিব দিব লাগিব ফাইন আৰু PM কিষাণৰ লিষ্টৰ পৰা বাদ দিব আৰু যিমান টকা PM কিষাণৰ পৰা পাইছিলে গোটেইখিনি টকা ঘূৰাই দিব লাগিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব